আছা তুমি? ও আবু আহা ও মোবাইলটো চাইছা? নাংমান টিভিটো নেদক কিয়া কিবা অসমীয়া চিৰিয়েল দি আছে দাহাই চালো ঐ টিভি চাবা নেকি আবু তে অসমীয়া চিৰিয়েল নাচাং দা আমি কাৰ্টুন চাম হ'ব না কাৰ্টুন চাবা হেগলা মই কাৰ্টুন চাৰ্টুন বুজি নাপাং নহয় মই এতিয়া তোমাৰ লগত কি কাৰ্টুন চাম কছো কাৰ্টুন বুজি নাপাওঁ মই যে অসমীয়া চিৰিয়েল ভাল নাপাং চিৰিয়েল খান হলি বুজি পালো ঐ তেই দালি এটা কাম কৰা হ'ব আমি টিভি নাচাং দা হেৰি তুমি এটা সাধু কম হ'ব না হা সাধু শুনবা দাতে হ'ব দাতে মই সাধু কথা এটাই কওঁ দা তোমাক কিন্তু তোমাৰ দেখোন কিবা অনলাইনৰ পৰীক্ষা আছিল হা মায়েৰে কথা গম পালে দৌকে মস্ত গালি পাৰিব কনা কিবা হা কম দা তুমি ধুনীয়াকৈ গাড়ীত ঘুমাই লৈছো মই বিচিও থাকিম দা বিস্তিখনৰ লগতে গৰমো লাগছি না কাৰেণ্টটো নাই না দা তুমি ঘুমাই ল দা এতিয়া মই ভালকে সামৰি লৈছো দা ঘুমাই লৈছো ভালকে এতিয়া ক তুমি সাধুটো মোক চাবা একদিন মস্ত গৰম গোটাই মস্ত গৰমৰ দিন এটা চৰাই আছিল কাউৰী তোমাৰ কাউৰীটোৰ তো গোটাই বিৰাট পিয়া লাগিল তা ক'ত পানী খাই তাই ক'ত যায় ওচৰতে একো নদী চদী নাছিল হ'লেও এতিয়া পিয়া লাগছি তাতো ইমান ৰ'দ দিছি গৰম তাই তথাপি পানী বিচাৰি উৰে গ'ল গাছডালৰ পৰা তাৰপিছত তাই যাই আছে যাওঁতে তাই একঘৰ মানুহৰ পিছফালে এটা কলাহত পানী দেখা পালা সেনেকে যাই পানী পালাক তাই কলাহটোত কিন্তু এতিয়া কলাহটোৰ পানীখিনিতো তাই ঢুকি নাপায় তাইৰ ওঠৰ দুটাই দি পানীখিনি একদম আধা পানী আছিল তলত কি কৰলাক তাই ওচৰতে শিলত দাম এটা আছিল দা সেই দামটোৰ পৰা শিল তাই ঠোঁটে দি আনি সেই কলহটোত দেই সেনেকে দেওঁতে কি হ'ল কলহটোৰ তলৰ ফালে শিলখিনি দেওঁতে পানীখিনি ওপৰত উঠি আহিলাক সেনেকে তাই পানী খাই দিলাক শেষ তাই দেখিছ না মানুহে মানে কি কৈছি চৰাই এটাই যদি কষ্ট কৰিলে ইমানখিনি মানে সফল হ'ব পাৰে আমি যদি মানুহেও কিবা এটা বিচাৰো সেই যদি আমি কষ্ট কৰোঁ সফল আমিও হ'ব পাৰিম না তে চৰাইটোৱে সফল হৈছে কি থগাকে আমি আৰু সফল হ'ব নোৱাৰিম হা মনুমা টোপনি আহিল নেকি তোমাৰ আপিটো ঘুমাই থাকিলাক দে মোৰ দৈ কি কৰছা এগলা মাই তাইক ঘুমাই থৈ দিলি দেখোন তই নহয় হনুমাই আপিতে তাই মস্ত জেদ কৰিছিল তাইক বোলে সাধু কথা এটা ক'ব লাগে ক'লো সাধু কথাটো কওঁতে তাই ঘুমটি যাই থাকিল যায় এতিয়া বেয়াও লাগে ঘুমটিৰ পৰা মাত পাক লাগি যাক দে নাংমান ঘুমটি গৈছি তাই জেদ কৰলাক বুলি তই তাইৰ কথা শুনবি তাই সৰু আপি তাই জেদ কৰবয়ে এতিয়া তই যদি বুঢ়া তই তাইক নুবুজে উল্টাই তাইৰ কথা শুনা কেনেকে হ'ব সাধু নে ঘুমাই থলি হ'ব তাইৰ পৰীক্ষা অনলাইনে দি তাই কি পৰীক্ষা দিব ক'বা নোৱাৰছো দে মাইনা আপি উঠ তোৰ পৰীক্ষা বোলে কিনো মা কিবা তই কি নাংমান আপি হৈ থাকা বুলি ভাবছা নেকি আৰু বেলেগ সাধু ক'বা জোৰ কৰা সাধু শুনি ঘুমাই থাকা আপি গম পোৱা নাইতো মোৰ অনলাইন পৰীক্ষা হৈ আছে মই চাই লিখিম তই পৰীক্ষাত চাই লিখলি যেনিবা চাই লিখলি কি হ'ল তই উত্তৰ কেইটাতো জানবা লাগব কৰিছে কিতাপখন মেলিহে জানবি তই কিতাপখন নেমেলাকে তই পৰীক্ষা দিনা কিতাপ মেলি গম পাবি তই ক'ত আছে উত্তৰ উঠিম দে পঢ়িম দে সোনকালে যা উত্তৰ কেইটাই বিচাৰি গৈছোন যা চাই লিখবি যা দে উঠ বুলি কৈছো কিন্তু উঠছো দে Seed dispersal helps the plants to prevent overcrowding. পঢ়ি আছো মাইনা ভালকে পঢ়িছ না পঢ়ি আছো মা দে এখনি জুচ আনছো নাকমান খাই দে ধুনীয়াকৈ খাবা দে আৰু কিবা লাগব নেকি যি লাগে কমাই কি তুমি আনি দিম তুমি খালি ভালকে পঢ়া দে হ'ব দা মা ভালকে পঢ়িম দে বিচাৰি পাইছ না উত্তৰ কেইটা প্ৰশ্ন উত্তৰ কেইটা বিচাৰি আছো দা মই দে পঢ়াতে তুমি কিবা লাগিলে ক'বা দা মই আছো দা পাকঘৰত ওচৰতে আছো দা
হ'ব দা মই কিবা লাগিলে কম দা ৰবা অনলাইনৰ পৰীক্ষা বাবাৰে তোমাৰ লগকেইটাতকে কিন্তু তুমি বেছি নম্বৰ আনবা লাগব সিদিনা যে আছিল স্মৃতি তাইৰ নাম কি স্মৃতি আছিল না যি নহওক মুঠতে তাইতকেও বেছি নম্বৰ আনবা লাগব আৰু আমাৰ ঘৰৰ ওচৰত এটা লগ নাছে তোমাৰ তাইতকে যদি তাই বেছি নম্বৰ নানা তোৰ কিন্তু মই সিদিনাই পিঠি ফেলিম পৰীক্ষাৰ ৰিজাল্ট দিয়া চবতকে বেছি আনিম দে অনলাইনে পৰীক্ষা সেইকাৰণে ভালকে পঢ়িবা না চবতকে বেছি নম্বৰ পাম দা মই পঢ় ভালকে পঢ়া যি খ তাকে দিম তই নাম্বাৰ নানলি তোক গলতে দিম ঘৰৰ পৰা মই কৈ দিছোঁ কিন্তু ময়ো তোৰ মায়েৰে এই মাকৰ মহিমাই বুজবা নৰি ঘুমে থাকলি বেলেগ কাম করলি হলে বা কি এটা পারে পড়ি থাকলে হলে কি মরম কোর পৰা বাহে মরমখিনি আহে পড়ি থাকার টাইমত খ বস্তুর পৰা ল বস্তুর পৰা হে ভগৱান আজি আপিটোৰ পৰীক্ষা ভালকৈ দিবা মাইনা গা ধুইছ ৰবা ইখান লচোন গামছা খান ল কি কৰিম এখন মই এইখান তোমাক মই সেৱা কৰবা দিছো তোমাৰ আজি অনলাইনৰ পৰীক্ষা নহয় জয় এতিয়া ভগৱানৰ ওচৰত ধুনীয়াকৈ সেৱা কৰবা প্ৰাৰ্থনা কৰবা আৰু কবা ভগৱান মোৰ পৰীক্ষাটো ভালকৈ দিবা আৰু মোক গোটাইকেইটাতকৈ বেছি নম্বৰ দিবা নহ'লে বা মোৰ মায়ে দিব মোক শিক্ষা এনেকৈও ক'ব লগা হ'লে কিন্তু ভালকৈ সেৱা কৰবা সেৱা ভালকৈ কৰিলেহে তোমাক ভগৱানে ফল দিব হয় না নহয় ভালকৈ ক'বা দা বাকীকেইটাতকৈ বেছি নম্বৰ পোৱা কথাটো ক'বা কিন্তু হ'ব দা মই সেৱা কৰি আহিম চবতকৈ বেছি নম্বৰ মোকে দিয়ক বোলে হে ভগৱান মোৰ আজি পৰীক্ষা ভগৱান মোক পাছ কৰি দিবা মোক ভাল নম্বৰ পাই দিবা আৰু মোক বাকীকেইটা লগৰ আপিতকৈ বেছি নম্বৰ পাই দিবা ভগৱান এখনে মোৰ মনৰ কামনা মোৰ নহয় আমাৰ মাৰ মনৰ কামনা পূৰণ কৰি দিবা দা ভগৱান তুমি কৃষ্ণ 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 হে ভগৱান পৰীক্ষা আৰম্ভ হ'ব আৰু ভালকৈ দিবা দা কিবাকে প্ৰশ্ন পেপাৰ দিছি নেকি দিছে কি আছে প্ৰশ্নটো এইগিলা প্ৰশ্ন মই কোনোদিন দেখাই নাই মই ক'ত বা আছে প্ৰশ্নটো নাই এইটো ধৰি থাকিলে নহ'ব বেলেগ এটা চাং ছেকেণ্ডটো কি আছে এইটো পাৰোঁ কিন্তু এইটো 1 নম্বৰহে লেখোঁ যি নহওক তাৰপিছত কি আছে নো এইটো আৰু ক'তবা হে ভগৱান পাছ কৰি দিবা দা মোক ফেল কৰি দিলে কিন্তু স্মৃতিহঁতকো ফেল কৰি দিব লাগিব তেতিয়াও আনকি মায়ে গালি নাপৰে কিন্তু তাহাঁততকৈ কম নাম্বাৰ পালেহে মোক দিব গ'লটা মাৰি দিব মোক এতিয়া পাইছোঁ ৰ কিবাকে হ'ল দে কৃষ্ণ কৃষ্ণ চব লেখা হ'ল হে ভগৱান মই যি লিখবা লাগে লিখছোঁ জানাই নাজানাই বাকী তোমাৰ ওপৰত